নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে বৰ্তমান মোৰো ভালেই আজি মই এতিয়া আহিছোঁ যোৰহাট মবন্ধা থকা সুকাফা ক্ষেত্ৰলৈ তাকে আপোনালোকক এই ভিডিঅ'টোত দেখাম এই সুকাফা ক্ষেত্ৰৰ ভিতৰতনো কি আছে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব এইখনে হৈছে মূল গেটখন সুকাফা সমন্বয় ক্ষেত্ৰৰ এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাম ভিতৰলৈ সোমোৱাৰ আগত ইয়াত টিকেট লৈ ল'ব লাগে এজনত 20 টকাকৈ লয় এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ বৰ ধুনীয়া লাগিছে দেই সোমাই পিনি ইয়াৰ ভিতৰত ইমান ধুনীয়াকৈ সজাই থৈছে এইপিনে ফুল পুলি ৰুই থৈ দিছে ধুনীয়াকৈ আৰু এইফালে ইয়াৰ ভিতৰত এখন ৰেষ্টুৰেণ্টো আছে দেই জুইহাল বুলি ইয়াত ধুনীয়াকৈ দি থোৱা আছে কোনফালে কেনি যায় কি পাব আৰু আমাৰ ল'ৰাৰ ইয়াৰ ভিতৰত সোমাই পিনি দেখিছেনে বাৰু উৎপাত আৰম্ভ হ'লেই এইফালে আছে সুকাফা প্ৰেক্ষাগৃহটো আৰু এতিয়া আমি প্ৰথম যাম সুকাফাৰ মূৰ্তিভাগ চাই ল'বলৈ আপোনালোক যোনসকল ইয়ালৈ অহা নাই এবাৰ আহি চাই যাবহি বৰ ধুনীয়াকৈ সজাই থৈছে দেই ফুলবিলাক ধুনীয়াকৈ দাঁতিত এইফালে ফুলৰ টাব আছে চাইডে চাইডে ফুলো ৰুই থৈ দিছে সঁচাকৈ বহুত ধুনীয়া এটা ভাল লগা পৰিৱেশ আপোনালোকক ইয়াৰ গোটেই চাৰিওফালে পৰিৱেশটো দেখাম তাৰ আগত আমি ইয়াত এবাৰ গৈ লওঁ ইয়ালৈ যোৱাৰ আগত ইয়াতে জোতা চেণ্ডেল খুলি যাব লাগে এতিয়া আমি আহিছোঁ এয়া চাওলুং চুকাফাৰ মূৰ্তিভাগ য'ত ৰাখিছে চাবৰ বাবে এয়াই হৈছে আমাৰ অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চুকাফা চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমসকলৰ প্ৰথম ৰজা চুকাফাৰ জন্ম মোমায়েকৰ ৰাজ্য মাওলুঙত হৈছিল আৰু 19 বছৰ বয়সলৈকে তাতে আছিল তেখেতৰ দেউতাকৰ নাম আছিল চাও চাংনেও আৰু মাক নাং মং ব্লক খাম চেন অসম ৰাজ্য বা মুংডুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনৰ দেহঙৰ ৰাজকোঁৱৰ আছিল 18 বছৰ কৰতলীয়া ৰাজ্য হিচাপে থকাৰ পিছত চুকাফাই এখন স্বাধীন ৰাজ্য গঠন কৰিবলৈ ইচ্ছা কৰিছিল সেয়ে 1228 চনৰ 16 আঘোণ ইংৰাজী 2 ডিচেম্বৰ তাৰিখে চুকাফাই পূৰ্বপুৰুষৰ ৰাজ্য এৰি পুৰণি অসমৰ উত্তৰ পূবৰ পাটকাই পৰ্বতত থকা চৌকানগিৰি পথেৰে আহি দিহিং নৈৰ উপত্যকাত উপস্থিত হৈছিল স্বৰাজ্য এৰি অহাৰ সময়ত চুকাফাই লগত আনিছিল ইষ্ট দেৱতা চুমদেও মঙলচোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই 3 গৰাকী ৰাণী 2 জন পাত্ৰমন্ত্ৰী 5 জন কোঁৱৰ 4 জন ৰাজপুৰোহিত 2 জন বাইলুং 1080 জন সৈনিক 300 ঘোঁৰা খামপেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী লগত লৈ আহিছিল অসমলৈ অহাৰ পিছত চুকাফাই প্ৰথম ৰাজধানী পাতিছিল খামজাং নামৰ ঠাইত 1253 চনত চৰাইদেউত চাওলুং চুকাফাই স্থায়ীকৈ ৰাজধানী পাতে স্বৰ্গদেউ চুকাফাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰি বৰ অসম গঢ়ি তুলিছিল এই মহান বীৰগৰাকীৰ 1268 চনত মৃত্যু হৈছিল বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ
শ্ৰদ্ধা জনাই প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখে সমগ্ৰ অসমবাসীয়ে 1987 চনৰ পৰা সুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি আহিছে। তেওঁৰে প্ৰতিমূৰ্তিভাগ এই সুকাফা সমন্ধৰ ক্ষেত্ৰ ইয়াত ধুনীয়াকৈ ৰাখিছে। আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পিনি ইয়াত ছাইডতে চাওকচোন, এইপিনে বুটিং ছিষ্টেমো আছে। আমি পিছে ইয়াত উঠা নহ'ল, যিহেতু আমাৰ অকণমানটো আছিলে, সি অকণমান ভয় কৰিলে, উঠিব নিবিচাৰিলে। আপোনালোক আহিলে ইয়াত এবাৰ উঠি চাব পাৰিব। আৰু এতিয়া আমি সুকাফাৰ যোনটো মূৰ্তি পাইছিলোঁ তাৰ বেক ছাইডত আহিছোঁ। বেক ছাইডৰ যে পৰিৱেশটো এবাৰ আপোনালোকক দেখাই দিছোঁ। ইয়াতে এটা মিউজিয়াম আছে আৰু মিউজিয়ামৰ সন্মুখতে এনেকৈ ল'ৰা ছোৱালীবিলাকে খেলিবৰ বাবেও অলপ জেগা আছে। ইয়াত ধুনীয়াকৈ খেলিব পাৰে। আপোনালোকে ইয়াত আহি পিনি আমনি নাপায়। ল'ৰা ছোৱালীক লৈ আহিও অকণমান সময় ইয়াত ধুনীয়াকৈ খেলাব পাৰিব। আৰু এতিয়া আমি এই মিউজিয়ামটোৰ ভিতৰলৈ সোমাই যাওঁ। তাত কি কি আছে দেখাম। মিউজিয়ামৰ ভিতৰলৈ আমাক মোবাইল ফোন নিবলৈ নিদিলে, তাতে মোবাইল ফোনবিলাক জমা থৈ দিলে। তাৰ ভিতৰৰ বস্তুবিলাক যিহেতু ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে, সেইবাবে ভিডিঅ' কৰিব নিদিলে বা ফটো মাৰিব নিদিলে। আপোনালোকে নিজে আহি চাই যাব। মিউজিয়ামৰ ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু ধুনীয়াকৈ ৰাখিছে। ভাল লাগিলে ইয়াত থকা সময়কণ। আপোনালোকে যদি আজি মোৰ এই ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে এতিয়া সমাপ্ত কৰিছোঁ। বাই বাই।